আজি 5 মাহ হৈ গ'ল জুবিন দাই এতিয়াও ন্যায় পোৱা নাই। জুবিন দাই প্ৰতিদিনে নতুন চলি আছে, নতুন যা শুনানি হৈ আছে, গৈ আছে গৰিমা বহুতে। এতিয়াও জুবিন দাই কিন্তু ন্যায় ক্ষেত্ৰত অলপো আগবঢ়া নাই। গতিকে জুবিন দাই ন্যায়ালয় সকলোৱে বিচাৰি আছে, জুবিন দাৰ অনুৰাগীয়ে সকলোৱে বিচাৰি আছে। ইমান দিন হ'ল প্ৰত্যেকেই ৰাজনীতিৰ নামত জুবিন দাৰ লৈ ৰাজনীতি কৰিছে নেকি এনেকুৱা লাগে। বেলেগ প্ৰত্যেকৰে ভাষ্য। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে ন্যায় দিব, কিন্তু কেতিয়ালৈ? আহি এয়া 5 মাহ পাৰ হৈ গ'ল। কিমান আৰু বাট চাব জুবিন দাৰ? তথাপিতো আমাৰ চৰকাৰখনৰ ওপৰত আমাৰ আশা আছে জুবিন দাই ন্যায় পাব, আৰু জুবিন দাই ন্যায় লৈ সকলোৱে বাট চাই আছে। আৰু এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে শুনকচোন। ফাষ্ট ট্ৰেক আদালত আমি পৰিয়ালটোৰ লগত কথা পাতি দিম, কাৰণ বৰ্তমানৰ জাজজনে এজনো অভিযুক্তক জামিন দিয়া নাই, জামিনৰ আবেদন নাকচ কৰিছে। ফাষ্ট ট্ৰেক আদালতত যোৱাৰ লগে লগে যদি অভিযুক্তবিলাকৰ জামিন তামিন হৈ যায়, দুখটো যাতে মোৰ ওপৰত নপৰে, সেই কথাখিনি ভাল কৰি পাতি পেলাই আমি সিদ্ধান্ত ল'ম। নিয়মমতে যেতিয়া ক'ৰবাৰ পৰা ভাল ৰিজাল্ট পাই থাকে তেতিয়া তেওঁক মানুহে চেঞ্জ নকৰে। এতিয়া ইয়াত দাবী উঠিছে যে যিজনে ভাল ৰিজাল্ট দি আছে তেওঁক চেঞ্জ কৰক। লেহেমীয়া হ'লেও মানুহকেইজনটো জেলৰ পৰা ওলোৱা নাই না, মানুহকেইজনটো জেলৰ ভিতৰত আছে। এতিয়া গোটেই কথাটোত যিসকলে এই কথাবোৰ ওলাই থাকে তেওঁলোকে বুজি পোৱা নাই যে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু জেলত থকাই 4-5 মাহ হৈ গ'ল, ওলাব পৰা নাই। সেইটো ডাঙৰ সফলতা নহয় জানো? নিৰ্বাচনৰ পিছত ওলাব বুলি তেওঁলোকে কৈ থাকে, যদি নোলায় তাৰমানে তেওঁলোকে গোটেই দুখটো ৰাজনীতিৰে চায়। তেওঁলোকৰ জুবিনৰ প্ৰতি কোনো মৰম নাই, তেওঁলোকৰ ৰাজনীতি কৰাটোৱে মেইন উদ্দেশ্য। যদি নিৰ্বাচনৰ আগত ওলাবই, পিছত ওলাবই, তেওঁলোকে ভাল উকিল নিদিয়ে কিয়? নোলাব পৰা ব্যৱস্থা কৰি। দুৰ্বল নে শক্তিশালী সেইটোতো জাজেহে ক'ব। এইবিলাক কথা আগতে আলোচনা হয় নেকি যে চাৰ্জশ্বিট দুৰ্বল শক্তিশালী, জামিন হৈ যাব, ইলেকশ্যনৰ পিছত জামিন হৈ যাব? তাৰমানে এই মানুহবিলাকৰ মানসিকতাটো কিমান নিগেটিভ আপোনালোকে চিন্তা কৰক। কাৰণ এওঁলোকে জীৱনকালত জুবিনকতো সন্মানেই নকৰিছিল। যোনে জীৱনকালত জুবিনক সন্মান নকৰিছিল, আমাৰ যোৰহাটৰ সাংবাদিকজনৰ দৰে, তেওঁলোকেহে জুবিনৰ ওপৰত এটা বেছি প্ৰশ্ন সোধে। জুবিনক ভাল পোৱা মানুহখিনিয়েতো একো নুসুধে। জীৱনত অখিল গগৈক জুবিন গাৰ্গৰ লগত দেখিছিল নেকি? মৰাণত যেতিয়া অখিল গগৈৰ মিটিং হৈছিল, জুবিনকতো আনিব নালাগে বুলি প্ৰস্তাৱ লৈছিলে। গতিকে সেইবিলাক জুবিনক ভাল পোৱা মানুহবিলাকৰ বিশ্বাস মোৰ ওপৰত আছে, আৰু জুবিনক লৈ যিসকলে ৰাজনীতি কৰিব খোজে তেওঁলোকৰ মোৰ ওপৰত বিশ্বাস নাই। আৰু তেওঁলোকক মই কি কৰিব পাৰোঁ? তেওঁলোককতো মই একো কৰিব নোৱাৰোঁ। আৰু এয়াই আছিল জুবিন দাৰ ন্যায় সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য। আৰু সকলোৱে বিচাৰিছে ফাষ্ট ট্ৰেক আদালত, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যদি ফাষ্ট ট্ৰেক আদালত কৰা হয় তেতিয়াহ'লে চামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু অমৃত প্ৰভা যদিও ওলাই আহিব লগা হয় তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু একো কৰিব নোৱাৰে বুলি কৈছে। যদিও ওলাইও আহে কিন্তু জুবিন দাৰ অনুৰাগীয়ে তেওঁলোকক বাহিৰত সোধাই নেৰে। আৰু আমিও বিচাৰোঁ জুবিন দাই ন্যায় পাওক, কাৰণ জুবিন দাই ইমান দিনে 5 মাহ হৈ গ'ল জুবিন দাৰ ন্যায় সম্পৰ্কত কোনোৱে একো ভাল তথ্য পোৱাই নাই। সকলো আগ্ৰহেৰে বাট চাইছে, কাৰণ জুবিন দা আছিল প্ৰাণৰ কুটুম, কলিজাৰ সকলোৰে প্ৰাণৰ সাৰ্থক জুবিন দা। গতিকে জুবিন দাক হেৰুৱাই কোনেও সুখেৰে থাকিব পৰা নাই। জুবিন দাৰ জাষ্টিছ লাগিবই, জাষ্টিছ ফৰ জুবিন গাৰ্গ।